Hey guys, welcome back to a new vlog আৰু বহুত দিনৰ মূৰত আজি vlog লৈ আহিছোঁ তো আজি গৈ আছোঁ আমি এই পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ তো ইয়াৰ লগত মাও আছে তো আজি আমি গৈ আছোঁ উমানন্দ নদী তো এতিয়া জাহাজত উঠিলে পোনপ্ৰথমতে তো ফাৰ্ষ্ট টাইম মোৰ আজি তো জাহাজত উঠিলে এতিয়া এইখন হৈছে আমাৰ জাহাজখনৰ নাম হৈছে MV মেঘনা তো এইখন জাহাজতে যাম ধুনীয়াকৈ ইয়াৰ মই বাহিৰত মাহত ভিতৰত সোমাল অলপমান ভিতৰত বহা ভিতৰখিনি দেখুৱাই দিয়ক জাহাজখন বঢ়িয়াকৈ তো জাহাজৰ ভিতৰতো ধুনীয়াকৈ দেখুৱাই দিলোঁ আমাৰ ভিতৰত বাহুৱে মানে আমি থাকিম আমি ধুনীয়াকৈ চাৰিওফালে চাওক নদী আৰু এনেকৈ জীৱনত প্ৰথমবাৰৰ বাবে উমানন্দ মন্দিৰ যাবলৈ ওলাইছোঁ প্ৰথমবাৰৰ বাবে নদীত মানে জাহাজতো উঠিছোঁ জাহাজত উঠিও পোৱা নাই আগতে তো এতিয়া এইবোৰ চাব পাৰে জাহাজৰ ভিতৰত পূৰা লাইফ জেকেট একদম পূৰা তো ভিতৰত চিট খালী হৈ আছে কিন্তু আমাৰ আৰু ভিতৰত নবহোঁ আমি আৰু বাহিৰত যাম আৰু মজাকৈ আৰু সেই এখন মানে জাহাজ আহি পেলাই এতিয়া আমাৰখন যাব উমানন্দ কেইবাৰ হ'ব এইবাৰ এতিয়া তিনিবাৰ তিনিবাৰ আহিছে এইবাৰ আহিলে তিনিবাৰ হ'ব ইয়াৰ মোৰে এইবাৰ প্ৰথম হ'ল আৰু এতিয়া আমি বৰ্তমান মেঘনা MV মেঘনা নামৰ জাহাজখনত থিয় হৈ আছোঁ আৰু উমাচল নামৰ জাহাজখন আহি পেলাই আৰু জাহাজখন হাললে বান্ধি দিলে এনেকৈ ধুনীয়াকৈ আমি ভাবিছিলোঁ আমাক সেইখন জাহাজত নিব কিন্তু সেইখন জাহাজত নহ'ল আৰু এইখন জাহাজতে আহিলোঁ মানে মেঘনাত যাম বুলি ভাবিছিলোঁ কিন্তু মেঘনাত নহয় উমাচলত আহি গ'লোঁ আমি আৰু এতিয়া আমি এনেকৈ জাহাজৰ ওপৰৰ ফ্ল'ৰত আহি গ'লোঁ য'ৰ পৰা মানে গোটেই জাহাজখন কণ্ট্ৰল হয় আৰু ধুনীয়াকৈ ইয়াৰ দেউতাক মানে ইয়াৰ যি গোটেই ষ্টাফৰে তো সেইবাবে ধুনীয়াকৈ ওপৰত উঠি আহিলোঁ ধুনীয়াকৈ আপোনালোক দেখুৱাম এতিয়া বস্তুবিলাক ক'ৰ পৰা মানে গোটেই ড্ৰাইভাৰ হোৱা জেগাখিনি আৰু বৰ্তমান আমি জাহাজৰ একেবাৰে ওপৰৰ ফ্ল'ৰত আহি গৈছোঁ য'ৰ পৰা মানে জাহাজখন কণ্ট্ৰল হ'ব মানে ড্ৰাইভাৰৰ চিট আৰু তো এতিয়া এই ঠাইখিনিত মানে সকলোকে অহা মানে এলাউ নকৰে আৰু যিগোটেই অঞ্চলত দেউতাক ইয়াৰ ষ্টাফৰে হয় তো সেইবাবে আমাক মানে এলাউ কৰিছে আৰু সেইকেইডাল হৈছে মানে যিটো স্পীড ব্ৰেক ধুনীয়াকৈ তাৰ পৰা মানে কণ্ট্ৰল হয় গোটেই ঠাইখিনি আৰু ইয়াতে এখন মেপ এখন চাব পাৰে ধুনীয়াকৈ গোটেইখিনি মানে কণ্ট্ৰলখিনি আছে ষ্টিয়াৰিঙো আছে এখাতে ধুনীয়াকৈ দেখুৱাই আছোঁ ক'ৰ পৰা মানে কেনেকুৱাকৈ কি হয় আৰু ইয়াতে এটা বস্তু এটা উঠি আছে চাব পাৰে মানে পানীৰ কিমান তলত মাটি আছে মাটিতকৈ কিমান ওপৰত জাহাজখন উঠি আছে তো সেয়া ধুনীয়াকৈ চাব পাৰে এইয়া চাব পাৰে কিমান মিটাৰৰ তলত মাটি আছে তো ধুনীয়াকৈ চাব পাৰে গোটেই মেচিন আপোনালোকৰ ইয়াত উঠি আছে চাব পাৰে এয়া চাওক ধুনীয়াকৈ মেচিন তাৰ কণ্ট্ৰল হয় আৰু এইখন চাব পাৰে ধুনীয়াকৈ ষ্টিয়াৰিং আছে চিট আছে বহা একদম পূৰা তো এওঁলোকে চলাব ধুনীয়াকৈ এইখন ধুনীয়াকৈ তো এয়া চিয়াৰো আছে চিয়াৰত বহি পিনে ধুনীয়াকৈ ড্ৰাইভাৰে জাহাজখন চলাব আৰু এতিয়া সেয়া চাব পাৰে উমানন্দৰ ওপৰেৰে ropeway একদম যাই আছে তো অলপ দেৰিকৈ আমিও যাই পাম ৰ'ব আৰু এনেকৈ আহি খোজ দিলোঁ ভৰি দিলোঁ এই পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপৰ মাটিৰ ওপৰত আৰু ইটা নামি ভাই চবতকৈ সৰু নদীদ্বীপটোৰ আছে বঢ়িয়া নাম হ'ল এই দ্বীপটোৰ নাম কি জেগাখিনিৰ নাম কি উমানন্দ যে আমাৰ গ্ৰুপটো মায়া তাকে যাইছে এয়া আৰু ফাইনেলি ইমান দিনে য'ত অহাৰ মানে যিটো মন্দিৰত অহাৰ সপোন আছিল উমানন্দ মন্দিৰ তো ফাইনেলি আজি আহি পালোঁ এই পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ আৰু ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে আছে মাজুলী বাৰু যোৱা নাই মাজুলী যাব লাগিব এতিয়া সৰু নদীদ্বীপটোৰ সপোনটো পূৰণ হ'ব নহয় হ'লে আৰু এতিয়া আমি যিখিনি আছোঁ ইয়ালৈকে চেণ্ডেল আনিব পাৰি আৰু ইয়াৰ ওপৰত মানে য'ত মন্দিৰটো আছে মেইন মন্দিৰটো তালৈকে চেণ্ডেলযোৰ দিব নোৱাৰি ইয়াত ধুনীয়াকৈ লিখা আছে তো জোতা চেণ্ডেলৰ পৰা নিষেধ ইয়াতে ধুনীয়াকৈ চেণ্ডেলযোৰ খুলি থ'লোঁ থৈ পিনে ধুনীয়াকৈ বন্তি সেই লৈ লওঁ লৈ কিনে যাওঁ আৰু কেনে লাগছে ভাই আৰু এয়াই হৈছে আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1994 চনতে বনোৱা উমানন্দ মন্দিৰ আৰু ধুনীয়াকৈ আজি আহিছোঁ আৰু এয়া হৈছে ৰোপৱেৰ টাৱাৰ এটাও আছে ইয়াতে উমানন্দত আৰু এতিয়া ধুনীয়াকৈ উমানন্দ মন্দিৰলৈকে যাওঁ তেলটো মায়ে লৈ লৈছে ইয়াতে ধুনীয়াকৈ এতিয়া ডাইৰেক্ট উমানন্দ মন্দিৰটো আপোনাক দেখুৱাওঁ আৰু যদি আপুনি অলপ ওখ হয় তো ইয়াতে ধুনীয়াকৈ লিখা আছে যদি ওখ হয় অলপ হালি আহিব মানে খুন্দা খাব পাৰে মই প্ৰথমবাৰ খুন্দা খাইছিলোঁ তো অলপমান আপুনিও হালি আহিব মোৰ দৰে ওখবোৰৰ মানে অলপ দিগদাৰ হয় ইয়াতে তো ইয়াত ডাইৰেক্ট ধুনীয়াকৈ আহি পাই গ'লে উমানন্দ মন্দিৰ চাওক
আৰু এনেকৈ ফাইনেলি শিৱ বাবাৰ মন্দিৰ চাই ল'লোঁ যিটো 1694 চনতে গদাধৰ সিংহৰ দিনা বনোৱা হৈছিল এতিয়াতো বাৰু বহুত বেছি নতুনকৈ নিৰ্মাণ কৰা হ'ল এই 13 বিঘাৰ এই মাটিৰ নদীৰ মাজত সেই দ্বীপটো 13 বিঘা মাটি মাত্ৰ তো ধুনীয়া লাগিছে একদম পুৰা আহি কিনে আজি মোৰ ফাৰ্ষ্ট টাইম পুৰা ভিডিঅ' বনাই আছে একদম আৰু এই ঠাইখিনিত গণেশ বাবাৰো মন্দিৰ আছে হনুমান বাবাৰো মন্দিৰ আছে তো ধুনীয়াকৈ এইবাৰ হনুমান বাবাৰ মন্দিৰত সেৱা কৰি লওঁ ধুনীয়াকৈ আৰু এতিয়া উমানন্দ মন্দিৰ দৰ্শন কৰি ল'লোঁ কৰি কিনে নেক্সট আমি যাৱাৰ কাৰণে ৰখি আছোঁ আৰু এতিয়া আমি যাৱাৰ বাবে জাহাজ আহি পেলাই তো এতিয়া এই জাহাজখনত যিসকল লোক আহিছে তো তেওঁলোকে মানে এতিয়া উমানন্দ চাব আৰু এওঁলোকে এতিয়া উমানন্দ মানে ৰিটাৰ্ণ যাবৰ বাবে ৰৈ আছে তো এতিয়া তেওঁলোকে চাব আমি এতিয়া যাম তো চাব পাৰে আৰু ইয়াতে লাইফ জেকেট কেনেকৈ পিন্ধিব লাগে তো ধুনীয়াকৈ গোটেই ইনষ্ট্ৰাকশ্যনখিনি গোটেইখিনি ধুনীয়াকৈ দি দিয়া হৈছে আৰু এনেকৈ ধুনীয়াকৈ শুক্ৰেশ্বৰ মন্দিৰতো ধুনীয়াকৈ এটা সেৱা এটা কৰি ল'লোঁ ভগৱানৰ ওচৰত ধুনীয়াকৈ বেছি সময় থকা নাই আৰু ইয়াতে সেৱাটো কৰিলোঁ আৰু এতিয়া যাওঁ আৰু সেৱা কৰিলি বঢ়িয়াকৈ বঢ়িয়া 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 সেৱা ওচৰ নাই বঢ়িয়াকৈ যোৱা